হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছো দৌৰাই দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম মুখ্যমন্ত্ৰীয়ে ফটুৱামি বহুৱালি পাগলামি বন্ধ কৰক এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা এজন মুখ্যমন্ত্ৰী এই ধৰণৰ ফটুৱামি বহুৱালি আৰু পাগলামি বন্ধ কৰক ভাৰত হিন্দু ৰাষ্ট্ৰ নহয় সাম্প্ৰদায়িকতা বন্ধ কৰক এইখন হিন্দু ৰাষ্ট্ৰ নহয় ভাৰত হৈছে অসম হৈছে আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বসবাস কৰা মানুহ সেইদিনাখন মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মা এতিয়া হিন্দুৰ হৈ দালালি কৰিছে হিন্দুৰ হৈ দালালি কৰা যোৱা কালি পৰহিলৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ হিন্দুৰ দালাল হৈ গ'ল কাইলৈ যদি কেনেবাকৈ যদি বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হৈ যায় মুখ্যমন্ত্ৰীটো নহয় মই উদাহৰণ দিছোঁ যদি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয় হিন্দু মানুহলৈ যদি এনেকৈ মিছা কাৰণত নটিচ পঠায় আমাৰ কথা হ'ল হিন্দু মুছলমান নহয় আমি সকলোৱে ঐক্যবদ্ধভাৱে এখন সমন্বয়ৰ অসম বিচাৰোঁ আৰু এই অসমত হিন্দু মুছলমানৰ নামত যি ধৰণৰ অভদ্ৰামী যি ধৰণৰ ক্ষমতাৰ কাৰণে নিজৰ ক্ষমতাৰ কাৰণে ক্ষমতাই মূৰত ধৰি এই ধৰণৰ কাম কেতিয়াও মানি নলওঁ যি স্পেচিয়েল ৰিভিজনৰ নামত অন্যায় কৰিছে বিজেপি বিৰোধী মানুহবিলাকৰ নাম কাটিছে বিজেপি দলে নিৰ্বাচন আয়োগক সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিলৈ আনি যি ধৰণে অগণতান্ত্ৰিক কাম কৰিছে সেয়া কেতিয়াও মানি নলওঁ মোৰ নাম বা আমাৰ পৰিয়ালৰ নাম যদি কেনেবাকৈ কাটা যায় হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ দৌৰাই দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম